মহোদয় তথা মহামান্য সদন, মই সুস্থিৰ মগজুৰে সুস্বাস্থ্যৰে এই সদনত উত্থাপিত বিষয়বস্তুটিৰ চৰকাৰী পক্ষত অৱস্থান কৰিছোঁ। অধ্যক্ষ মহোদয়, পোনপ্ৰথমতে মই দুটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, সামাজিক মাধ্যম হৈছে ইণ্টাৰনেট সেৱাৰ মাধ্যমেৰে কম্পিউটাৰ বা আন ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটোৱা এক সামাজিক সম্প্ৰসাৰণৰ এক প্ৰযুক্তিবিদ্যা। এই প্ৰযুক্তিবিদ্যাই তথ্য, বিষয় আৰু ধাৰণা এই তিনিটাৰ বিষয়বস্তুৰ প্ৰস্তুত, প্ৰসাৰ আৰু প্ৰচাৰ কৰাত সহযোগিতা আগবঢ়াইছে। এই সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ চুকে কোণে ঘটি থকা ঘটনাসমূহৰ বিৱৰণ আমি পাব পাৰোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ এনে মনোভাৱ হৈছে, বিৰোধী পক্ষৰ সদস্যসকলে কৈ যোৱা এই যুক্তিকেইটা আৰু তেওঁলোকৰ কৰ্মত কিছু নহয় আকাশ পাতালময় ভেদাভেদ দেখিবলৈ পাইছোঁ। কিয়নো মই জনাত এই সদন এৰাৰ পিছত প্ৰায় চাগে 10 মিনিট সময়ো হ'বলৈ নাপাব, তেওঁলোকে সেই ছ'চিয়েল মিডিয়াৰ জগতখনতেই কিন্তু ডুবি পৰিব। তেখেতসকল এই সদনত যে উপস্থিত হৈছে বা মই যে এই সদনত উপস্থিত হৈছোঁ, সেই কথাটো কিন্তু তেওঁলোকে কোনো বাতৰি কাকতত লিখা পোৱা নাছিল, ছ'চিয়েল মিডিয়াৰ জগততেই কিন্তু গম পাইছে। সন্মানীয় অধ্যক্ষ মহোদয়, এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমাৰ আজি সকলোৰে বাবে প্ৰিয় ডিম্পু বৰুৱা। এই ডিম্পু বৰুৱাক আগতে 10 বছৰ আগতো কোনেও চিনি পোৱা নাছিল। আমি তেওঁ ঘৰত সোমাই থকা অৱস্থাত আমি ঘৰলৈ খেদি গৈছিলোঁ নেকি? ডিম্পু বৰুৱা অসমৰ চুকে কোণে থকা এখন গাঁৱৰ ডিম্পু বৰুৱা অসমত আছেনে নাই বুলি সুধিবলৈ গৈছিলোঁ নেকি? চাবলৈ গৈছিলোঁ নেকি? এই ছ'চিয়েল মিডিয়াই কিন্তু ডিম্পু বৰুৱাৰ লগতে নতুন নতুন ব্যৱস্থাসমূহ আমাক ডিম্পু বৰুৱাৰ জৰিয়তে আমাৰ ফালে আগবঢ়াই দিছে, কোনোতো বাতৰি কাকতে দিয়া নাই। আৰু সন্মানীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে বিৰোধী পক্ষৰ সদস্যক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। তেওঁলোকে যে কৈছে খেলা ধূলা কৰিছিল, আগতে বাতৰি কাকত পঢ়িছিল, এতিয়া খেলা ধূলা কৰিবলৈ এৰি দিলে ছ'চিয়েল মাধ্যমৰ কাৰণে। সন্মানীয় বিৰোধী পক্ষৰ সদস্য, এতিয়া কিন্তু সেই ৰামো নাই আৰু অযোধ্যাও নাই। কিয়নো সেই সময়ত বাতৰি কাকত পঢ়িছিল, খুব বেছি সীমাবদ্ধৰ বাতৰিখিনিহে কিন্তু সেই বাতৰি কাকতত প্ৰচাৰ পাইছিল। কিন্তু এই সময়ত ছ'চিয়েল মাধ্যমৰ জৰিয়তে দিনটোত যিমানখিনি ঘটনা, যিমান দেশৰ চুকে কোণে ঘটিছে, গোটেইখিনি কথা আমি পাব পাৰোঁ। কিন্তু বাতৰি কাকতখনত জানো পাইছিলোঁ? সন্মানীয় অধ্যক্ষ মহোদয়, কথাখিনি বিৰোধী পক্ষৰ কথাবোৰ শুনি মোৰ এনে লাগে কেতিয়াবা, আৰু মোৰ আগত যিখিনি বিৰোধী পক্ষই কথাখিনি কৈ থৈ গৈছে, মোৰ এনেকুৱা লাগিছে নাচিব নাজানে চোতাল বেকা, ঠিক তেনেদৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নাজানে, কৈ আছে ফেচবুক, হোৱাটছআপ বেকা। তেওঁলোকেতো ফেচবুক, হোৱাটছআপ ব্যৱহাৰ কৰিছে, মই বেলেগৰ কথা নকওঁৱেই। আমাৰ খুব বেছি প্ৰায় 2 বছৰ পাৰ হৈ গ'ল আৰু এতিয়াও চৰ্চাত আছে কৰোণা মহামাৰীৰ কথা আহি আছে। সেইখিনি সময়ত মোৰ দৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে অনলাইন ক্লাছ কৰিছিল। সেয়া কি অনলাইন ক্লাছ বাতৰি কাকতত কৰিছিল নেকি? ছ'চিয়েল মাধ্যমৰ হোৱাটছআপতেইতো কৰিছিল, ছ'চিয়েল মাধ্যমৰ জৰিয়তে ফেচবুকতেইতো কৰিছিল। নে তেওঁলোকক ঘৰত আহি বাতৰি কাকতত সেই কথা অৱতাৰণা কৰি দিছে? সন্মানীয় অধ্যক্ষ মহোদয়া, মই আপোনাৰ জৰিয়তে আৰু ইয়াত উপস্থিত সদনৰ সকলো ব্যক্তিৰ জৰিয়তে এটা কথা বিৰোধী পক্ষক আঙুলিয়াই দিব বিচাৰিছোঁ, বহল হ'লেই সেয়া কিন্তু সাগৰ নহয় যদি তাৰ গভীৰতা নাথাকে, কথা ক'লেই কিন্তু সেয়া যুক্তি নহয় যদি তাৰ কোনো প্ৰাসংগিকতা নাথাকে। সন্মানীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো দিল্লীৰ যিটো নিৰ্ভয়া কাণ্ডৰ কথা, আমি সকলোৱে জানো বৰ্তমান সময়ত বিধানসভাত আটাইতকৈ কম বয়সীয়া বিধায়ক 26-27 বছৰ আশ্ৰাফুল হুছেইন মিয়া কবিতা লিখি সমাজত জনপ্ৰিয় হৈ গৈছিল। বাতৰি কাকতে জনপ্ৰিয় কৰিছিল নেকি? নহয়, ছ'চিয়েল মিডিয়াই জনপ্ৰিয় কৰিছিল। তদুপৰি সন্মানীয় অধ্যক্ষ মহোদয়ে এটা কথা মই অনুৰোধ কৰিম, তেওঁ যেন মোক আৰু এটা কথা ক'বলৈ স্পষ্টৰূপে তেওঁলোকক সকীয়াই দিবলৈ, কথা এটা ক'বলৈ মোক যাতে তেখেতে সময় দিয়ে। আৰু সদশেষত মই এই কথাটি কৈয়ে সামৰণি মাৰিম। সন্মানীয় অধ্যক্ষ মহোদয়, ইজিপ্তৰ হছনি মুবাৰকৰ 30 বছৰীয়া শাসনকালৰ বিৰুদ্ধে যিয়ে সামাজিক মাধ্যমত 2011 চনৰ 14 জানুৱাৰীৰ দিনাখন এটা ফেচবুক পষ্ট ওলাইছিল, আৰু এই ফেচবুক পষ্টৰ যোগেদিয়ে কিন্তু হাজাৰ হাজাৰ বিদ্ৰোহীক কিন্তু ফাঁচি দিয়া হৈছিল। সন্মানীয় অধ্যক্ষ মহোদয়, এই কথাখিনি কৈয়ে মই বিৰোধী পক্ষক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, বাতৰি কাকত, খেলা ধূলাই এই সমগ্ৰ পৃথিৱীখনৰ খবৰ আমি আনি আমাৰ হাতত পেলাই নিদিয়ে, সামাজিক মাধ্যমেই দিব। এইখিনি কৈয়ে মই পুনৰবাৰ এই চৰকাৰী পক্ষৰ অৱস্থান কৰিছোঁ বুলি আপোনালোকক অৱগত কৰিছোঁ। ধন্যবাদ মহামান্য সদন, ধন্যবাদ অধ্যক্ষ মহোদয়।